লিডুত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 576তম জন্মোৎসৱৰ লাই খুঁটা স্থাপন। মাৰ্ঘেৰিটা মহকুমাৰ 125টা নামঘৰৰ সহযোগত অনুষ্ঠিত হ'ব গুৰুজনৰ জন্মোৎসৱ। মাৰ্ঘেৰিটা মহকুমাৰ 125টা নামঘৰৰ দ্বাৰা গঠিত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপন সমিতিৰ সৌজন্যত অনুষ্ঠিত হ'বলগীয়া নৱবিংশতিতম বাৰ্ষিক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 576 সংখ্যক জন্মোৎসৱ ভাগিৰ মঞ্চ মণ্ডপৰ লাইখুঁটা স্থাপন আজি আনুষ্ঠানিকভাৱে কৰা হয়। আভ্যৰ্থনা সমিতিৰ মুখ্য সম্পাদক ৰাণাজ্যোতি নেওগে আধৰা অনুষ্ঠানত ধৰ্মীয় পৰম্পৰা অনুসৰি আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰে। উদযাপন সমিতিৰ সভাপতি প্ৰহ্লাদ ফুকন আৰু আভ্যৰ্থনা সমিতিৰ সভাপতি তথা মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই লিডু কেন্দ্ৰীয় নামঘৰৰ আতিথ্যত লিডু কেন্দ্ৰীয় নামঘৰ আৰু বজাৰ হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হ'ব লগা জন্মোৎসৱ উপলক্ষে বিভিন্ন প্ৰতিযোগিতা, ভাওনা, পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হ'ব। আজিৰ লাইখুঁটা স্থাপন অনুষ্ঠানত উদযাপন সমিতিৰ বিষয়ববীয়াৰ লগতে ভালে সংখ্যক ভকত বৈষ্ণৱ আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। 13 অক্টোবৰৰ পৰা 16 অক্টোবৰলৈ 4দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া গুৰুজনাৰ জন্মোৎসৱৰ সকলো কাৰ্যসূচীতে উদযাপন সমিতিয়ে ৰাইজৰ সহযোগিতা কামনা কৰিছে। সমগ্ৰ মাৰ্ঘেৰিটাবাসী ভক্তপ্ৰাণ ৰাইজৰ উপলক্ষে আমি আজি এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱটি আমি পালন কৰিব লৈছোঁ। তাৰে লাইখুঁটা ইতিমধ্যে আমি স্থাপন কৰিছোঁ। খুব সুন্দৰকৈ সহযোগিতা আগবঢ়াইছে ভজনপ্ৰাণসকলে, ভকতসকলে আমাক আশীৰ্বাদ দি যাওক, আমি খুব সুন্দৰকৈ পালন কৰিব পাৰোঁ। তাৰে আমি ৰাইজক অনুৰোধ জনাইছোঁ। ভক্তপ্ৰাণ ৰাইজে যি ধৰণে বিচাৰিছে ঠিক সেইধৰণে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱটি আমি পালন কৰিব লৈছোঁ। গতিকে মই সকলো মাৰ্ঘেৰিটাবাসী ৰাইজক, ভক্তপ্ৰাণ ৰাইজক, সমূহ ৰাইজক মই অনুৰোধ জনাওঁ, আহ্বান জনাওঁ সভাপতি হিচাপে যে এই অনুষ্ঠানত সকলোৱে অংশগ্ৰহণ কৰি আমাক সহযোগিতা আগবঢ়াব। মাৰ্ঘেৰিটাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট দীপকৰ সৈতে হেমন্ত গগৈৰ ৰিপৰ্ট, জনজাগৰণ লাইভ।